এটা ভয়ঙ্কৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ২৬ জন লোকে। এক ভয়ঙ্কৰ অগ্নিকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী। শুকুৰবাৰে দিল্লীৰ মুণ্ডাকা অঞ্চলত এক অট্টালিকাত সূত্ৰপাত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ডৰ। এই অগ্নিকাণ্ড ইমান ভয়ঙ্কৰ আছিল যে কম সময়তে সকলো অট্টালিকাত থকা সা সম্পত্তি জ্বলি ছাই হৈ যায়। এই ঘটনাৰ পাছতে বৰ্তমান সময়লৈকে প্ৰায় ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতসমূহৰ ভিতৰত মহিলাৰ সংখ্যা আটাইতকৈ বেছি বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অট্টালিকাৰ ভিতৰত এতিয়াও বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই জুই নিৰ্বাপক কৰিবৰ বাবে অগ্নি নিৰ্বাপক বাহিনীও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। জানিব পৰা মতে আবেলি প্ৰায় ৪ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু এই অগ্নিকাণ্ডত মৃত্যু হৈছে ২৬ জন লোকৰ। এটা ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এই ভয়ঙ্কৰ ঘটনাত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে। প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যৰ ঘোষণা কৰিছে। ঘটনাত আহতসকললৈ চিকিৎসাৰ বাবে ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।